প্ৰিয় দৰ্শক, আপুনি বাৰু ৰাতি 1 বজাৰ পৰা 5 বজাৰ ভিতৰত টোপনিৰ পৰা সাৰ পায় নেকি? যদি সাৰ পায় তেন্তে সাৱধান হওক, কাৰণ এয়া কোনো সাধাৰণ কথা নহয়। শাস্ত্ৰত এই বিষয়ৰ ওপৰত যি লেখা আছে সেয়া জানিলে আপুনি অবাক হৈ উঠিব। আপোনাৰ জানিব মন গৈছেনে আচলতে এই ব্ৰহ্মাণ্ডই আপোনাক কি ক'ব বিচাৰিছে? কোনো দেৱী দেৱতাই আপোনাক কিবা সংকেত দিব বিচাৰিছে নেকি? প্ৰিয় দৰ্শক, পুৰাণত কোৱা আছে, যেতিয়া ভগৱানে নিজৰ কোনোবা ভক্তৰ ওপৰত কৃপা দৃষ্টি বিচাৰিব খোজে তেতিয়া সেই ভক্তজনৰ জীৱনত ভগৱানে কেতিয়াও ধন সম্পদৰ অভাৱ উপলব্ধি কৰিব নিদিয়ে। ভগৱান শ্ৰীকৃষ্ণই কয়, মানুহৰ ওপৰত ভাগ্য যিমান বেছি নাথাকিলেও মানুহজনৰ কৰ্ম কৰাৰ প্ৰয়োজন আছে, কিয়নো আগত পৰি থকা ধনখিনি উঠাবলৈও মানুহজনে আগুৱাই গৈ কৰ্ম কৰিব লাগিব। সেয়েহে আপোনাৰ জীৱনত এনে কোনো সংকেত যদি আপুনি পায় তেতিয়া এই সংকেতক বুজি লৈ আপুনি পুৰুষাৰ্থ নিশ্চয়কৈ কৰক। ঈশ্বৰৰ কৃপাত আপোনাৰ ভাগ্য উদয় নিশ্চয়কৈ হ'ব। কিন্তু প্ৰিয় দৰ্শক, আপুনি জানেনে ভগৱানেও ভাগ্যৰ দুৱাৰ খোলাৰ আগতে আপোনালোকক কিছুমান সংকেত দিয়ে। কিছুমান মানুহে এই বিষয়ে জ্ঞান নথকা বাবে তেওঁলোকে এইটো বুজি নাপায়। পুৰাণৰ মতে যেতিয়া কোনোবা এজন মানুহৰ ভাল দিন আহে তেতিয়া ভগৱানে তেওঁলোকক 3টা সংকেত দিয়ে। আজি আপোনালোকৰ আগত মই ক'বলৈ গৈ আছোঁ এই 3টা সংকেত। যদি আপুনি পায় ইয়াক অৱজ্ঞা নকৰিব, বৰঞ্চ এই সংকেতকেইটা বুজি তাৰেই অনুৰূপ কৰ্ম কৰে যেন আপোনাৰ জীৱনত ভাগ্যৰ উদয় নিশ্চয় হ'ব। তেতিয়াহ'লে জানো আহক কি কি এই সংকেত। কিন্তু ইয়াৰ পূৰ্বে যদি আপুনি মোৰ চেনেলত নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, যাতে ভৱিষ্যতেও এনে আধ্যাত্মিক কথাৰ ভিডিঅ'বোৰ আপুনি পাই থাকে। সকলোতকৈ প্ৰথম সংকেত, ৰাতি ঘপককৈ সাৰ পোৱা। প্ৰিয় দৰ্শক, যদি কোনোবা মানুহৰ টোপনি ঘপককৈ মাজনিশা খোল খায় তেতিয়া ইয়াক সাধাৰণ কথা বুলি ভাবিব নালাগে, কাৰণ এইটো বহুত শুভ সংকেত। এনেকুৱা কোৱা হয় যে ৰাতিৰ শেষ ভাগত দেৱ দেৱতাৰ শক্তি জাগ্ৰত হৈ পৰে, যিয়ে আপোনাক বহুত কিবা কিবি বুজাব বিচাৰে। এই সময়ত আপোনাৰ ৰাতিপুৱা ঘপকৈ সাৰ পোৱা আপোনাৰ আহিবলগীয়া জীৱনৰ পৰিৱৰ্তনৰ কথা সূচায়। আপোনাৰ বেয়া সময় সমাপ্ত হ'বলৈ গৈ আছে আৰু আপুনি ইমান দিনে যি দেৱ দেৱতাসকলৰ পৰা বিচাৰি আছিল সেয়া পূৰ্ণ হ'বলৈ গৈ আছে। যেতিয়া আপোনাৰ টোপনি ৰাতিপুৱা 3 বজাত খোল খায়, আপুনি ওম নমঃ ভগৱতে বাসুদেৱায় এই মন্ত্ৰৰ জাপ নিশ্চয় কৰিব আৰু ধ্যান লগাই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা নিশ্চয়কৈ কৰিব। দ্বিতীয়টো সংকেত, প্ৰিয় দৰ্শক, যদি আপুনি সপোনত ওখ পৰ্বত, বৈ থকা পানী অথবা পবিত্ৰ নদীৰ দৰ্শন পায় আৰু নদীৰ পানী আপুনি সপোনত খায়, ইয়াক ভাল সংকেত বুলি ক'ব পৰা যায়। পৰ্বত, নদী আৰু হ্ৰদ আদিৰ সম্বন্ধ স্বৰ্গৰ লগত থকা বুলি জনা যায়। প্ৰকৃতিৰ এই সামগ্ৰীবোৰ সদায় আনন্দ প্ৰদান কৰা সামগ্ৰীৰ ভিতৰত পৰে। সেয়ে যদি আপুনি ইয়াৰ পানী খোৱা দেখা পোৱা যায় সপোনত, এয়া বহুত শুভ সংকেত বুলি ধৰা যায়। ইয়ে আপোনাৰ জীৱনত আহিবলগীয়া ধন প্ৰাপ্তিৰ কথা দৰ্শায়। তৃতীয় সংকেত, শাস্ত্ৰৰ অনুসৰি সপোনত দেৱী দেৱতাৰ যদি দৰ্শন হয় তেতিয়া ইয়াকো বহু শুভ বুলি ধৰা হয়, কিয়নো সপোনত দেৱী দেৱতাৰ দৰ্শন হোৱা সাধাৰণ কথা নহয়। ইয়াৰ কাৰণে অসাধাৰণ ইচ্ছাশক্তি আৰু মনোবলৰ আৱশ্যক হয়। দুৰ্বল ব্যক্তিৰ কেতিয়াও ভগৱানৰ দৰ্শন নহয়। যদি সপোনত ভগৱান শ্ৰীকৃষ্ণৰ দৰ্শন হৈ যায় তেতিয়া সেই ব্যক্তিজনৰ সম্পূৰ্ণ ভাগ্যই বদলি যায়। এনে ব্যক্তিয়ে অতি সহজতে সফল হৈ উঠে। কিন্তু এটা কথা মনত ৰাখিব, এই সপোনবোৰৰ কথা কেতিয়াও কাকো নক'ব। কমেণ্টত জয় শ্ৰীকৃষ্ণ অৱশ্যেই লিখক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক।